বন্ধুসকল, আজিকালি মানুহবোৰে আমাক কেৱল এজন সিকিউৰিটি গাৰ্ডৰ পোছাকতে দেখে। চাগে সেইবাবেই এই পোছাকযোৰৰ আঁৰত থকা এজন মানুহৰ মনৰ কথা কোনেও বুজি নাপায়। মই গোটেই ৰাতি হাৰে থাকি আনৰ সুৰক্ষা নিশ্চিত কৰোঁ, যাতে সেই কষ্টৰ ধনেৰে মই মোৰ ভৱিষ্যত গঢ়িব পাৰোঁ আৰু মোৰ আধৰুৱা সপোনবোৰ নিজৰ হাতেৰে পূৰণ কৰিব পাৰোঁ। জীৱনৰ কঠিন সময়ত কাৰো ওচৰত হাত পাতিব নালাগিব বুলিয়েই মই আজি এই সংগ্ৰাম কৰি আছোঁ। আজি মই আপোনালোকৰ ওচৰত থিয় হৈছোঁ কেৱল এই আশাত যে কোনোবা নহয় কোনোবা এজনে মোৰ এই সংগ্ৰাম বুজি পাব। হাজাৰ হাজাৰ মানুহে মোৰ ভিডিঅ'বোৰ চায়, কিন্তু এটা ছাবস্ক্ৰাইব কৰিবলৈ টান পায়। এজন সিকিউৰিটি গাৰ্ডৰ পৰিশ্ৰমৰ জানো কোনো মূল্য নাই? যদি আপুনি ভাবে যে মোৰ চেষ্টা সঁচা আৰু মোৰ উদ্দেশ্য হক, তেন্তে আজি মোক অকলে এৰি নিদিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইব আৰু ফলোৱে মোৰ দৰে এজন কষ্ট কৰা মানুহৰ সাহস বহুত বঢ়াই দিব। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি সকলোৰে ওচৰলৈ লৈ যাব। দেখুৱাই দিয়ক যে এই পৃথিৱীত আজিও মানৱতা জীয়াই আছে। ধন্যবাদ। জয় আই অসম।